হেল্ল' গাইজ মই ফাইনেলি সোমাই আহিলোঁ এয়াৰপৰ্টৰ ভিতৰত আৰু ভিতৰৰ কিছু আকৰ্ষণীয় পৰিৱেশ দেখুৱাব চেষ্টা কৰিছোঁ কিয়নো দেখিছে আপোনালোকে মই সোমাই আহিলোঁ ভিতৰত প্ৰৱেশ কৰিছোঁ গেট নাম্বাৰ 1ৰ ফালে আৰু 1ৰ পৰা বহুত দূৰ যাব লাগিব কিয়নো ওপৰত দেখিছেনে আপুনি FG এনেকৈ লিখা আছে মানে ABCDৰ পৰা একদম মানে যেতিয়ালৈকে লিখা আছে কিয়নো মোৰ এয়াৰ ইণ্ডিয়াৰ বৰ্ডিং পাছটো কে কাউণ্টাৰত দিব আৰু মই কে কাউণ্টাৰলৈ গৈ আছোঁ আৰু দেখুৱাই আছোঁ আপোনালোকে চাই থাকক কিয়নো কে কাউণ্টাৰত গ'লে মই বৰ্ডিং পাছ পাম আৰু তাৰপিছত চিকিউৰিটি চেক হ'ব তাৰপিছত মোৰ ফাইনেলি কিমান নাম্বাৰ গেটত যাব লাগে মই নাজানো কিন্তু মোক বৰ্ডিং পাছ হোৱাৰ পিছত গম পাম তো দেখি আছে আপোনালোকে দেখুৱাইছোঁ এয়া হৈছে ইণ্ডিগ'ৰ এয়াৰ হোষ্টেছ ছোৱালীবোৰ দেখিছে ইহঁতে একদম নিজৰ নিজৰ কামত সকলোৱে ব্যস্ত হৈ পৰিছে কিয়নো সাজি কাচি নিজৰ কামলৈ গৈ আছে আৰু ময়ো ইহঁতৰ পিছফালে গৈ আছোঁ ইহঁতে যাব এন কাউণ্টাৰত মই যাম কে কাউণ্টাৰত দেখি আছে ওপৰ চাওক দেখিছেনে জে লিখা আছে জেৰ পিছতে কে পাম তো গাইজ এতিয়া চাই থাকক দেখুৱাই থাকিম তাৰপিছত মই আকৌ ইয়াৰ পৰা গ্ৰাউণ্ড ফ্ল'ৰত যাম গ্ৰাউণ্ড ফ্ল'ৰ আকৌ একদম VIP শ্বপিং মল গাইজ এয়াৰপৰ্টৰ ভিতৰত মানে ইমান ডাঙৰ যে শ্বপিং মল মই কি ক'ম আগত ঘূৰা নাছিলোঁ যদিও গৈছিলোঁ জাষ্ট মই ঘূৰি পোৱা নাছিলোঁ তো এইবাৰ ঘূৰিম আৰু দেখুৱাম কিছু পৰিৱেশ কাউণ্টাৰৰ পৰিৱেশ কিছু দেখুৱাম দৃশ্য দেখুৱাব চেষ্টা কৰিম চাই থাকক একদম মানে হেভি গাইজ কি ক'ম তো মোৰ হাতত বহুত সময় আছে এতিয়াও 1 ঘণ্টা বা 15 মিনিট সময় আছে আৰু 15 মিনিট মই ঘূৰিম আৰু আপোনালোকক দেখুৱাম এইবাৰ গাইজ মই আহি পালোঁ ফাইনেলি কাউণ্টাৰ আৰু এয়াৰ ইণ্ডিয়াৰ বৰ্ডিং পাছটো লোৱাৰ পিছত আপোনালোকক দেখুৱাই থাকিম শ্বপিং মল কিছু কাউণ্টাৰ আকৰ্ষণীয় কিছুমান দৃশ্য দেখুৱাম চাই থাকক